ৰাতিপুৱা সকলোতকৈ দুখ লগা খবৰটো আহিলে লতা মংগেশকাৰ আৰু আমাৰ পৃথিৱীত নাই। যাক ভাৰতৰ ভইচ অফ ইণ্ডিয়া বুলি কোৱা হয়, সেই মানুহগৰাকী আজি আমাৰ মনৰ পৰা আঁতৰি গুচি গ'ল। আচলতে বহুত দিনৰ পৰা ক'ভিডত আক্ৰান্ত হৈ থকা লতা মংগেশকাৰ আজি মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হয়। 1929 চনত জন্ম হোৱা লতা মংগেশকাৰ আজি শেষ নিশ্বাস ত্যাগ কৰে। যাৰ আমি মাতটো শুনিলে, যাৰ আমি ভইচটো শুনিলে নিজকে আমি মটিভেট হওঁ, যাক ভইচটো শুনিলে আমি সদায় নিজকে পাহৰি যাওঁ। তেওঁৰ ভইচত, তেওঁৰ গানত কি আছে নাজানো, তেওঁৰ সুৰত কি আছে নাজানো, তেওঁৰ গলাত কি আছে নাজানো আমি, কিন্তু ইমান এটা ধুনীয়াৰ সংগীত গাই, ইমান ধুনীয়াৰ এটা ভইচৰ মানুহগৰাকী আজি এই পৃথিৱীৰ পৰা গুচি গ'ল। চ' সকলোকে ময়ো এই নিউজটো জনাবলৈ পাই অতি দুখ পাইছোঁ যে আৰু লতা মংগেশকাৰ এইখন পৃথিৱীত আৰু নাই। দুখ লাগিলে।